Hi guys, welcome back to my second channel Dipali Doctor guys. बहुत दिन हल ब्लग নাই দিয়া তো আজি যাওঁ পাতিলাডোহালে তো তাত আছে মাথাকুপুজা আৰু লগতে আপোনালোকলৈ যাওঁ ব্লগ তেতিয়াহলে দেৰি নকৰি ধুনীয়াকৈ এনেকৈ সাজি কাচি ওলালো ধুনীয়াকৈ নহয় মানে একদম পাগলী ছাগলী হেন হৈ তাৰ মানে চুলিখিনি যেহেতু ধুলো সেইকাৰণে শুকোৱা নাই সেইকাৰণে এনেকৈ ওলো আৰু হেলমেটটো নাই পিন্ধা এনেকৈ ওলমাই লৈছোঁ আৰু এনেকৈ গৈ আছোঁ আমি পাতিলাডোহালে আৰু ৰাস্তাটো বহুত বেয়া গাইজ তো তেনেকৈ গৈ আছোঁ আৰু তথাপি ব্লগ এটা মেমৰি হিচাপত ৰাখিবলৈ ইয়াত লৈছোঁ আমি প্ৰসাদ পানী আৰু লগত আমি লৈছোঁ এযোৰ পাৰ চৰাই কাৰণ আমাৰ বিয়াৰ আগতে যেহেতু আমাৰ লাভ মেৰিজ হয় তো বিয়াৰ আগতে তাত গৈ মানে হৈ থোৱা আছিলে মানে কোৱা আছিলে যে যদিহে আমাৰ বিয়াখন ভালে ভালে হয় তেতিয়াহ'লে আমি মা ঠাকুৰাণীৰ ওচৰত দুটি পাৰ চৰাই দিম আৰু তেনেকৈ ফাইনেলি আমাৰ বিয়াখনো হৈ গ'ল আৰু এনেকৈ আমি গৈ থাকিলোঁ আৰু অৱশেষত পাৰ চৰাইযোৰ এৰি দিম তো গৈ আছোঁ এনেকৈ চাব কিমান মানুহ গাইজ ইমান আৰম্ভণিৰ পৰা ইমান গাড়ী মটৰ বাপৰে বহুত বেছি মানুহ গাইজ যাই বহুত বেছি ভাল লাগিছে মনটো আৰু যিহেতু সঁচাকৈ ভগৱানৰ যি মায়া তো ভাল লাগিছে আৰু এনেকৈ ওলাইছোঁ আৰু চাওক একদম মানে তো তাত দোকানত কিবাকিবি কিনি ল'লোঁ আমি যিহেতু চাকি লৈ যোৱা নাছিলোঁ চাকিটো ঘৰৰ পৰা তো তাত যিহেতু দোকান আছে সেইবাবেহে তাৰ পৰাই ল'লোঁ আৰু কাৰণ চাওকচোন ইমান ধুনীয়াকৈ সজাইছে এইখন কোচ ৰাজবংশী গেট বহুত বেছি ভাল লাগিছে আৰু এক্সাইটেড বহুত বেছি আৰু ভিতৰত গ'লে আকৌ বহুত বেছি ভাল লাগিব পৰিৱেশটো দেখুৱাইছোঁ এনেকৈ খোজকাঢ়ি যাব লাগে যিহেতু বহুত বেছি মানুহ হয় সেইকাৰণে পাৰ্কিং ব্যৱস্থাটো অকণমান দূৰতে ৰাখিছে আৰু ওচৰলৈকে নিনিয়ে গাড়ী চাড়ীবোৰ যিহেতু ওলাতে সোমাওঁতে দিগদাৰী হয় সেইবাবেহে মানে দূৰৰ পৰাই সকলোবোৰখিনি আৰু এয়া ফাইনেলি চাওকচোন আহি পালোঁ মানে অকণমান আছে আৰু এয়া গেট ধুনীয়াকৈ ফুলেৰে সজাইছে বহুত বেছি ভাল লাগিছে আৰু মনটো তাতে ব্লগ কিছুমান ৰাখিলে মানুহজন কথা পাতি আছে তেনেকৈ গ'লোঁ আৰু চাওকচোন গাইজ কেনেকুৱা মানুহ একদম কিবা এটা বহুত ভাল লাগিছে আৰু এক্সাইটেড বহুত আৰু যিহেতু মনৰ আশা সঁচাকৈ পূৰণ হয় তাত থৈ আহিব লাগে মানে দিম বুলি আৰু তাতকৈ বিশেষ কথা গাইজ লিখি দিব লাগে কাগজত লিখি দিলে বেছি ভাল হয় আৰু তাত এনাউন্সমেণ্ট কৰি দিয়া হয় আৰু এনাউন্স কৰি দিলে মানে যিমান মানুহে শুনিব সিমান মানে ফলটো পোৱা যায় বুলি বিশ্বাস আৰু তেনেকৈ জেঠৰ মাহৰ অমাৱস্যাৰ দিনাখন এই উৎসৱটি পালন কৰা হয় পাতিলাডোহা মাথাকুৰাণী পূজা তো ভাল লাগে বহুত বেছি বহুতে আহে এতিয়া আৰু তাত অকণমান দোকান পাহাৰৰ ব্যৱস্থা কম আছে গতিকে আপোনালোকে যদি আহে নেক্সটবাৰ এইবাৰটো নহ'লে জেঠৰ মাহ যাবই আৰু পূজাখন গ'লে যদি আপোনালোকে আহে নেক্সট ইয়েৰত তো জেঠৰ অমাৱস্যাত আহিব আৰু সেই বুট গাজি আপেল চাপেল ফল মূলবোৰ লৈ আহিব যিহেতু তাত খোৱা ব্যৱস্থা তো গাইজ ফাইনেলি পূজা শেষ কৰি প্ৰসাদ পানী খাই ঘৰলৈ বুলি উভতিলোঁ আৰু উভতাৰ পথত একদম বহুত বেছি গৰম আছিলে ঘামে একেবাৰে লুটু পুটু হৈ গ'লোঁ এয়া আছিলে আজি মিনি ব্লগ কেনেকুৱা লাগিছে জনাবলৈ নকৰিব বাই গাইজ লাভ ইউ